হেল্ল' বন্ধুসকল, মই আজি আপোনালোকলৈ এটা ভাল ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো হৈছে মই আজি আপোনালোকক এখন সুগাৰকেন গাৰ্ডেন দেখাম। আমাৰ যিটো অসমীয়াত নেকি কুঁহিয়া বুলি কয়, কুঁহিয়া বাগিচা দেখাম আৰু তেওঁলোকে কুঁহিয়া পেৰি আছে। মই দেখাম কেনেকৈ তেওঁলোকে পেৰে কুঁহিয়া আৰু কেনেকৈ তেওঁলোকে গুড় প্ৰস্তুত কৰে। তাৰ পৰা মই গোটেই সবিশেষখিনি দেখাইছোঁ আপোনালোকক। আপোনালোকে চাব আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যাতে আগলৈ আপোনালোকে ভাল এগ্ৰিকালচাৰ ৰিলেটেড আপোনালোকে ভিডিঅ'বিলাক পাই থাকে। ছাবস্ক্ৰাইব কৰিব আৰু লিংকটো আপোনালোকে অলপমান শ্বেয়াৰ কৰি দিব। থেংক ইউ গাইজ। হেল্ল' বন্ধুসকল, মই আজি আপোনালোকক এখন কুঁহিয়া বাৰী দেখাম, আপোনালোকৰ সুগাৰকেন। আৰু তেওঁলোকৰ বাৰীখন বহুতেই ডাঙৰ হয় আৰু তেওঁলোকে কুঁহিয়া পেৰি আছে চাগে, অলপ শব্দটো শুনি আছোঁ মই। আগতে এবাৰ মই এইফালে চাই গৈছিলোঁ। মই আছোঁ ধেমাজি ডিষ্ট্ৰিক্টত, মই আপোনালোকক দেখাইছোঁ, চাব পাৰে, বহুত ডাঙৰ হয়। আৰু ৰাস্তাৰ পৰা মই দেখাম আপোনালোকক, বহুত ডাঙৰ বিশাল এৰিয়া এটা কভাৰ কৰি আছে তেওঁলোকে। আৰু সুগাৰকেনৰ পৰা কেনেকুৱাকৈ তেওঁলোকে লাভৱান হয় মই সকলো দেখাম সবিশেষ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। বলক মই দেখাই গৈ আছোঁ আপোনালোকক। আৰু খেতিটো কৰিলে কিমান পইচা খৰচ হয়, কেনেকৈ কৰিব পাৰি, কিমান লাভৱান হয়, এভৰিথিং গোটেইখিনি মই আপোনালোকক দেখাই গৈ আছোঁ। আপোনালোকে চাই যাব ভিডিঅ'টি শেষলৈকে আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ গাইজ। চাওক, এখন কুঁহিয়া বাৰী বহুত ডাঙৰ হয়। অলপ মই মেচিনটো দেখাই লওঁ, আপোনালোকক চাই ল'ব। যিহেতু মালিকজন নাই, এওঁলোকৰ পৰা আমি দুআষাৰ জানিব চেষ্টা কৰিম কেনেকৈ কৰে আৰু কেনেকৈ কুঁহিয়াৰ পৰা আপোনালোকৰ সুগাৰকেনৰ পৰা ৰসটো উলিয়াই পেলাই কেনেকুৱাকৈ তেওঁলোকে গুড় প্ৰস্তুত কৰে, কেনেকৈ জেগেৰীখিনি প্ৰস্তুত কৰে তাৰ বিষয়ে দেখাম মই। চাওক, এখন বিশাল আকাৰৰ সুগাरकेन गार्डन है। देखिए आप लोग, ये सुगरकेन का गार्डन है। कैसे ये लोग कर रहा है उसका दिखा रहा हूँ मैं आप लोग को। साइज धुनिया के আপোনালোকৰ যিটো ধান কুটোৱা মেচিন, যে ধান কুটোৱা মেচিনটো আপোনালোকে ইউজ কৰিব পাৰিব। কলা লগাই লৈছে আৰু কুঁহিয়াবিলাক এইদৰে ভৰাই দিছে তেওঁলোকে। চাই যাওক কি সুন্দৰভাৱে কুঁহিয়াবিলাক ভৰাই দিছে এনেকুৱাকৈ। আৰু যিখিনি কুঁহিয়া ৰসখিনি ওলাইছে, ৰসখিনি এইদৰে ইয়াত ষ্ট'ৰেজ হৈছে। এইটোৱে মেচিনটো, একেবাৰে চিম্পুল মেচিন। আপোনালোকৰ ধান কুটোৱা মেচিনটো হ'লেই হৈ যাব, প্লাছ অকল এই বস্তুটো লাগে যিটো নেকি পেৰে। মেইন পেৰা মেচিনটো হ'লে হৈ যায়, চাব পাৰিব। আৰু এইদৰে, আৰু এইখিনি যিহেতু ফিল্টাৰ কৰিবলৈ বাকী আছে। মই আছোঁ এই চিমেণ্ট চাপৰি অঞ্চলত। আপোনালোকৰ ডিমৌ বুলি কয় জেগাটো, ধেমাজি ডিষ্ট্ৰিক্টৰ হয়। চব কি ধুনীয়া। তেওঁলোকে আৰু এটা মেচিন ফিটিং কৰি আছে, মই দেখাই আছোঁ আপোনালোকক কেনেদৰে কৰিছে। সবিশেষ গোটেইখিনি মই দেখাম আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাই যাব। এইবিলাক সুগাৰকেন হয়। চব এইবিলাক কুঁহিয়া গাৰ্ডেন। আৰু কুঁহিয়া খেতি কৰিবলৈ বহুতেই সহজ হয়। প্ৰথম অৱস্থাত অকণমান কঠিন, তাৰপিছত বহুত সহজ। কৰিব আপোনালোকে ধুনীয়াকৈ। এইটোৱে মেচিনটো, চিম্পুল মেচিন, শলা লগাই লৈছে। এইদৰে 3জন মানুহ হ'লে হৈ যায় আপোনালোকৰ কুঁহিয়াখিনি কটাৰ পিছত। চব তাৰপিছত তেওঁলোকে ৰসখিনি নি পেলাই, এইটো ভাটি বুলি কয়, ভাটি। ইয়াত উতলাব লাগিব। এইদৰে তেওঁলোকে উতলাই আছে।
ইয়াত জুই লগাই দিছে। ইয়াত জুই লগাই দিয়ে ইটা ভাটা টাইপৰ উতলি থাকে। উতলি তাৰপিছত আপোনালোকে ঠাণ্ডা কৰি পেলাই তেওঁলোকে এইবিলাক গুড় প্ৰস্তুত কৰিছে। চাই যাওক বন্ধুসকল কিমান ধুনীয়াকৈ তেওঁলোকে কুঁহিয়াৰ খেতি কৰিছে। বহুত ডাঙৰ এৰিয়া এটা কভাৰ কৰি আছে কুঁহিয়াৰ। কি ধুনীয়া হৈছে কুঁহিয়াৰ, বহুত ভাল হয় এই অঞ্চলৰ কুঁহিয়াৰ। তেওঁলোকে গুড় পেৰি আছে। আৰু যিহেতু মালিকজন নাই, মই দুআষাৰ তেখেতৰ পৰা ল'ম বুলি ভাবিছিলোঁ, মালিকজন নাই, সেইটো কাৰণে দুআষাৰ লোৱা নহ'ব। আৰু ইয়াতো এটা মেচিন বহাই আছে। তেওঁলোকে কথা ক'বৰ কাৰণে ইমান এক্সপাৰ্ট নহয় তাৰমানে। চব কুঁহিয়াৰ, বহুত ডাঙৰ এলেকা এটা হৈ আছে কুঁহিয়াৰ। এই জুই লগোৱা ভাটিটো চক, এই ভাটিটোতে তেওঁলোকে জুই লগাইলে। এইফালে গাঁত এটা দিছে সৰু এটা। আহিব নেকি মালিক এতিয়া? এইটো তেওঁলোকে ভাটিটো তৈয়াৰ কৰিছে। এইটো তৈয়াৰ কৰিছে ন, ইয়াতে জুইটো লগাই ল'ব এইফালে ন? ইয়াৰ পৰা লগাব। আৰু এইটো হিট হৈ পেলাই কিমান ঘণ্টামান লাগে এনেই? ইয়াত মিনিমাম লাগিব ইয়াৰ 5 ঘণ্টা এনেকৈ লাগিব। 5 ঘণ্টা লাগিব এটা প্লেট তাৰমানে উতলিব? 5 ঘণ্টা লাগে। 4.5 ঘণ্টা। আৰু এই মেচিনটো যে আছে, এই মেচিনটোত আপোনাৰ 1 ঘণ্টাত কিমান কুঁহিয়াৰ পেৰিব পাৰে, কিমান লিটাৰ তাৰমানে জুচ কিমান উলিয়াব পাৰে? 16-17 টিং মানে 1 ঘণ্টাত? এবাৰ মানে পেলিবলৈ হৈ যায় আৰু। হয় হয়, তাকে জানিব পইণ্ট ভাল আছিলে অলপ, হ'ব। আৰু এই হেৰিবিলাক এইবিলাক ইয়াতে চেল কৰে নে গুড়বিলাক নে বাহিৰত? ইয়াৰ পৰা নহয়, চিলাবতা ধেমাজি এনেকুৱা অন্য কিবা অন্য জেগাত তাৰমানে চাপ্লাই দিয়ে আৰু চাপ্লাই দিয়ে। পাইকাৰী আছে। পাইকাৰী আছে, ইয়াৰ পৰা লৈ যায়হি আহি পেলাই ন? এনেই কিমান বিঘামান কৰিছে টোটেল? ইয়াত আছে 10 বিঘামান আছে। এই এৰিয়া গোটেই 10 বিঘামান আছে ন? আৰু সিটো চাইডত বেলেগ মানুহ আছে? এই চাইডতো অন্য হয়। এই অঞ্চলটো কিন্তু কুঁহিয়াৰ হয় চাগে, মই দেখি আছোঁ তাৰমানে ৰাস্তাৰ ফালৰ পৰা। নহ'লে আৰু কি কৰিব, এতিয়া কৰিবলগীয়া উপায় নাই বেলেগ। আৰু সঁচবিলাক তাৰমানে এই যে কুঁহিয়াৰ যিবিলাক নেকি সঁচ নেক্সট আকৌ কৰিবৰ কাৰণে ইয়াৰ পৰাই ৰাখি দিয়ে নেকি? এবাৰ এইটো লগোৱাৰ পিছত 3 বছৰ খাব পৰা যায়। 3 বছৰ খাব পৰা যায় এবাৰে। হয়, তাৰমানে গুড়িটোতো থাকিয়ে যায় ন? অন্যলিখীয়া নহয়, এতিয়া আকৌ পুঁজি যিমান ডালে ইমানটো আকৌ নেক্সট বছৰত নালাগেগৈ আৰু। নালাগে, অলপ কম হয়। অলপ জেওৰাটো বনাবৰ কাৰণে অলপ পইচা পাতি লাগেগৈ। হয় হয়, মানে অলপ ৰিপেয়াৰিং কৰিবলৈ। হয় হয়, কিমান আৰু নিৰাবৰ কাৰণে অলপ লেবাৰ লগাব লাগে। এইদৰে কুঁহিয়াৰ ৰসটো পৰিবৰ কাৰণে এইটো তেওঁলোকে ছেটিং কৰিছে চেণ্টেক্স। আৰু এইটোৱে মেচিনটো হয়, এইটো মেচিন হয়। আৰু এইফালে এইটো লগাই লৈছে। ইয়াত শলা লগাই দিলে হৈ যাব ন এইটোত? হয় হয়। এই মেচিনটো এনেই দামটো জানে নি আপুনি? ইয়াৰ দামটো এগ্ৰিকালচাৰ হিচাপত হ'লে এইটো 70-80 মান হয়। তাৰপৰা এক্সট্ৰাকৈ অন্য কিনিলে এইটো 1,20,000। 1,20,000 মান হয়গৈ ন? হয় হয়, ঠিক আছে দিয়ক, ভাল লাগিলে, ধন্যবাদ।